হেল্ল' এভৰিৱান সকলোকে আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত গ্ৰেড 3 এণ্ড গ্ৰেড 4 আৰু আসাম পুলিচৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ জেনেৰেল নলেজৰ প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নসমূহ বহুত গুৰুত্বপূৰ্ণ হয়, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজিৰ প্ৰথম প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ইজ কাইণ্ড অফ এপিকালচাৰ? তলত উল্লেখ কৰা কোনটো খেতিক এপিকালচাৰ বুলিও কোৱা হয়? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, বি কিপিং। মৌমাখি পালনক এপিকালচাৰ বুলি কোৱা হয়। ইয়াৰ ৰিলেটেড কেইটামান কথা আপোনালোকক কৈ থওঁ। বাকী অপশ্যনকেইটাৰ ভিতৰত গুৰুত্বপূৰ্ণ হৈছে মীন পালন অৰ্থাৎ ফিছ ফাৰ্মিঙক কোৱা হয় পিচিকালচাৰ, আৰু কাল্টিভেশ্যন অফ গ্ৰেপছ অথবা আঙুৰ খেতিক কোৱা হয় ভিটিকালচাৰ, আৰু ফ্ৰুইট ফাৰ্মিঙক কোৱা হয় বা ফল মূলৰ খেতিক কোৱা হয় পম'লজি। কথাবোৰ গুৰুত্বপূৰ্ণ হয়, আপোনালোকে মন দি ভিডিঅ'টো চাব। পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। হুইচ অফ দ্য ফলোয়িং টাৰ্ম ইজ ফৰ ফ্লাৱাৰ্ছ ফাৰ্মিং? তলৰ কোনটো টাৰ্ম ফুল খেতিৰ বাবে ব্যৱহাৰ কৰা হয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, ফ্লৰিকালচাৰ। ফুল খেতিৰ বাবে ফ্লৰিকালচাৰ টাৰ্মটো ব্যৱহাৰ কৰা হয়। পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ BCCI? BCCIৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰ আগতে আমি BCCIৰ ফুল মিনিংটো চাই লওঁ। BCCIৰ ফুল মিনিং হৈছে ব'ৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে BCCIৰ মুখ্য কাৰ্যালয় আছে অপশ্যন এ, মুম্বাইত। BCCIৰ মুখ্য কাৰ্যালয় মুম্বাইত আছে। পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। টুজুক-ই-বাবৰি ৱাজ ৰিটেন বাই হুম? টুজুক-ই-বাবৰি গ্ৰন্থখন কোনে লিখিছিল? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব বাবৰ। বাবৰৰ এখন আত্মজীৱনী আছিলে, তেওঁ নিজে লিখিছিল টুজুক-ই-বাবৰি। পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। হুইচ প্লেনেট ইজ ন'ন এজ মৰ্ণিং ষ্টাৰ এণ্ড ইভিনিং ষ্টাৰ? কোনটো গ্ৰহক পুৱতি তৰা আৰু সন্ধ্যা তৰা বুলি জনা যায়? অপশ্যন এত দিয়া আছে বুধ গ্ৰহ, বিত আছে শুক্ৰ গ্ৰহ, চিত আছে মংগল গ্ৰহ, আৰু ডিত আছে পৃথিৱী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহক পুৱতি তৰা আৰু সন্ধ্যা তৰা বুলিও কোৱা হয়। আমি পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। হুৱেৰ ইজ হেডকোৱাৰ্টাৰ অফ নীতি আয়োগ? নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, নিউ দিল্লীত। নিউ দিল্লীত আছে নীতি আয়োগৰ মুখ্য কাৰ্যালয়। পাছৰ প্ৰশ্ন, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ছেবি? ছেবিৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰ আগতে আমি ছেবিৰ ফুল মিনিংটো চাই লওঁ। ছেবিৰ ফুল মিনিং হৈছে ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া। এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ডি, মুম্বাই। মুম্বাইত ছেবিৰ মুখ্য কাৰ্যালয় অৱস্থিত। পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। হুৱেৰ দ্য বৈকাল লেক ইজ ছিটুৱেটেড? বৈকাল হ্ৰদ ক'ত অৱস্থিত? বৈকাল হ্ৰদটোক লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন দ্য ৱৰ্ল্ড। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বৈকাল লেক ৰাছিয়াত অৱস্থিত। ইয়াৰ পাছৰ প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট এণ্ড দ্য ডিপেষ্ট অ'চিন ইন দ্য ৱৰ্ল্ড? তলৰ কোনটো মহাসাগৰ বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু গভীৰ? আপোনালোকে জানেনে বাৰু আমাৰ মহাসাগৰ কেইখন আছে? ইয়াৰ উত্তৰ হ'ব মহাসাগৰ আমাৰ 5খন। পেচিফিক অ'চিন, আটলাণ্টিক অ'চিন, ইণ্ডিয়ান অ'চিন, আৰ্কটিক অ'চিন আৰু এণ্টাৰ্কটিক অ'চিন।
ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গভীৰ আৰু আটাইতকৈ ডাঙৰ মহাসাগৰ হৈছে পেচিফিক অ'চিয়ান প্ৰশান্ত মহাসাগৰ। পাছৰ প্ৰশ্ন দ্য ৰিভাৰ এমাজন ফ্ল'জ থ্ৰু হুইচ কণ্টিনেণ্ট আমাজন নদী কোনখন মহাদেশৰ মাজেৰে বৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াৰ মাজেৰে আমাজন নদী বৈ গৈছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ।